তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ যুৱশক্তি চেনেলটোলৈ আপোনালোকক স্বাগতম। আজি আমি আলোচনা কৰিম RIR লেয়াৰ মুৰ্গীৰ বিষয়ে। আপোনালোকৰ বহুতে কমেণ্টত কুৱেশ্যন কৰি আছিল যে RIR লেয়াৰ মুৰ্গী কেনেদৰে পালন কৰিব লাগে, ইয়াৰ পোৱালি ক'ত পোৱা যায়, এই মুৰ্গীয়ে বছৰত কিমান কণী পাৰে, কি দানা খোৱালে ইহঁতৰ পৰা অধিক কণী পাব পাৰি, এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আজি মই এই ভিডিঅ'টোৰ যোগে আপোনালোকক জনাম। তো বহুতে ইউটিউব নাইবা গুগলত নাইবা আন কোনোবা সুধি RIR লেয়াৰ মুৰ্গীৰ বিষয়ে আমাৰ ভিডিঅ' দি আছে, কিন্তু আমি আপোনালোকক এই লেয়াৰ মুৰ্গীৰ শুদ্ধতা জনোৱাবৰ বাবে আৰু এই মুৰ্গী কিমান লাভদায়ক ইয়াৰ বিষয়ে জনাবৰ বাবে নিজেই মাত্ৰ 100 লেয়াৰ মুৰ্গী পুহি চাইছোঁ। আৰু আমি আমাৰ যুৱশক্তি পৰিয়ালটোক কেতিয়াও লোকচান হ'ব নিদিওঁ। সেয়েহে আমি ইয়াৰ পালন কৰি কিমান লাভ হৈছে, কিমান লোকচান হৈছে, এই সকলোবোৰ সঁচা তথ্য আপোনালোকক জনাম। তো আমাৰ ফেচবুকত আমাৰ যুৱশক্তিৰ এটা গ্ৰুপ আৰু এটা পেজ আছে, তাৰ লিংকটো আমাৰ ডেছক্ৰিপশ্যনত দি থ'ম। আপোনালোকে পেজ আৰু গ্ৰুপটোত জইন হৈ ল'ব। তো ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু যিসকল নতুন ভিউৱাৰ আছে আমাৰ যুৱশক্তিৰ এই ভিডিঅ'টো চাই আছে তেওঁলোকক আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনাইছোঁ। তেন্তে আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। RIR লেয়াৰ মুৰ্গীৰ পোৱালি সাধাৰণতে ঠাই বিশেষে 50ৰ পৰা 70 টকাৰ ভিতৰত পোৱা যায়। RIR লেয়াৰ মুৰ্গীৰ পোৱালি কিনোতে আপোনালোকে সাৱধান হ'ব লাগিব, কাৰণ বহুতো লোকে এই RIR লেয়াৰ মুৰ্গী বুলি কয়লাৰ নাইবা লোকেল মুৰ্গীৰ পোৱালি বজাৰত বিক্ৰী কৰি আছে। সেয়েহে RIR লেয়াৰ মুৰ্গী পোৱালি কিনোতে চিনাকি দোকানৰ পৰা নাইবা চিনাকি লোকৰ পৰাহে আপোনালোকে ক্ৰয় কৰিব। তাৰপিছত পোৱালি কিনাৰ পিছত আপোনালোকে কয়লাৰ মুৰ্গী আৰু ব্ৰইলাৰ মুৰ্গীৰ নিচিনা এই RIR লেয়াৰ মুৰ্গীকো ব্ৰুডিং কৰিব লাগিব। প্ৰায় 10 দিনমান ব্ৰুডিং কৰাৰ পিছত 25 দিনমানলৈ ইহঁতক ষ্টাৰ্টাৰ ফিড খুৱাব। 25ৰ পৰা 90 দিনমানলৈ ইহঁতক আপোনালোকে ফিনিচাৰ ফিড খুৱাব লাগিব। আৰু তাৰপিছত 90 দিনমানৰ পৰা আপোনালোকে RIR লেয়াৰ মুৰ্গীক লেয়াৰ ফিড খুৱাব লাগিব। আৰু এটা কথা মনত ৰাখিব, যিমান ভাল কোম্পানীৰ লেয়াৰ ফিড আপোনালোকে RIR মুৰ্গীৰ পোৱালিক খুৱাব, সিমানেই সোনকালে আপোনালোকে কণীৰ প্ৰডাকশ্যন পাবলৈ আৰম্ভ কৰিব। তো আপোনালোকে দেখিছে, এয়া মোৰ নিজৰ ফাৰ্মৰ কণী। ইয়াৰ চাইজটোও আপোনালোকে চাব পাৰে। প্ৰায় 5 মাহৰ পৰা ইহঁতে ফুল প্ৰডাকশ্যন দিবলৈ আৰম্ভ কৰে, আৰু 4 মাহ 15 দিনমানত ইহঁতে প্ৰায় 1-2টাকৈ কণী পাৰিবলৈ আৰম্ভ কৰে। তো RIR মুৰ্গীক আপোনালোকে কি কি ঔষধ খুৱাব লাগিব তাৰ বিষয়ে মই আপোনালোকক জনাওঁ। প্ৰায় 0 ডেজৰ পৰা কণী নপৰালৈ ইহঁতক মাল্টিভিটামিন, লিভাৰ টনিক, কেলছিয়াম, এমবিপ্লেক্স এই ঔষধবোৰ খুৱাই থাকিব। আৰু কণী পৰা আৰম্ভ কৰাৰ পিছত ইহঁতক সপ্তাহত প্ৰায় 5ৰ পৰা 6 দিন কেলছিয়াম আৰু মাল্টিভিটামিন আপোনালোকে দি থাকিব। আৰু যদি এই RIR লেয়াৰ মুৰ্গীয়ে কেলছিয়ামৰ অভাৱত পৰে, তেতিয়াহ'লে ইহঁতে এটাই আনটোক খুটিয়াখুটি কৰি মাৰি পেলাব। আৰু কণী পৰাৰ পিছত যেতিয়া আপোনালোকৰ 1-2টা নাইবা অধিক RIR মুৰ্গী মৃত্যু হ'ব, তেতিয়াহ'লে আপোনালোকে এই মুৰ্গী পালন কৰি কেতিয়াও লাভান্বিত হ'ব নোৱাৰে। মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকক জনাওঁ যে RIR লেয়াৰ মুৰ্গী আপোনালোকে খোলা পদ্ধতিত কৰাতকৈ কেজ পদ্ধতিত কৰিলে অধিক লাভান্বিত হ'ব পাৰিব। কাৰণ কেজ পদ্ধতিত আপোনালোকৰ দানা কোনো আৱৰ্জনী নহয়, আৰু কেজ পদ্ধতিত মুৰ্গীবোৰে এটাই আনটোক খুটিয়াখুটি কৰিবও নোৱাৰে। তেতিয়া আপোনালোকৰ মৃত্যুৰ পৰিমাণ বহুত কমি যাব। সেয়েহে এনেদৰে খোলা পদ্ধতিত RIR মুৰ্গীৰ পোৱালি নাইবা RIR মুৰ্গী পালন কৰাতকৈ আপোনালোকে কেজ পদ্ধতিত পালন কৰাত অধিক গুৰুত্ব দিয়ক। তো মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকক RIR মুৰ্গীৰ বিষয়ে যিমান পাৰোঁ জনালোঁ। যদি আপোনালোকেও কণীৰ বিজনেছখনত সোমাম বুলি ভাবিছে, নাইবা
আনে ফাৰ্মিং কৰাতকৈ অলপ বেলেগকৈ কৰিম বুলি ভাবিছে তেন্তে আৰাইৰ মুৰ্গী পালন কৰিব পাৰে। কেৱল প্ৰথমতে কম মুৰ্গীৰ দ্বাৰা এই আৰাইৰ মুৰ্গী পালন কৰি আপোনালোকে পালন পদ্ধতিবোৰ ভালদৰে শিকি লওক। আৰু প্ৰায় 100 মুৰ্গী কণী নপৰালৈ পালন কৰিবলৈ আপোনালোকক 40,000 টকামানৰ প্ৰয়োজন হ'ব। কাৰণ মোৰ 100 আৰাইৰ মুৰ্গী কণী নপৰালৈ প্ৰায় 40,000 টকা খৰচ হৈছে। সেয়েহে প্ৰায় 35,000 পৰা 40,000 টকা হাতত লৈ এই আৰাইৰ মুৰ্গী পালন কৰিবলৈ আৰম্ভ কৰক। আমি আপোনালোকক সহায় কৰি যাম। যদি কিবা কুৱেশ্যন আছে কমেণ্টত জনাব, আমি কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। তো যদি আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। আৰু যিসকলে আমাৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। জয় আই অসম।